অফরোডিং হয় আজি আছে কালি নাই ঘুরি গেলে বাবার নাই মারতে দেখাবো মানে এখন আইছে না Hello guys, good morning and happy new year and good morning and welcome back to my YouTube channel. আজি এটা নতুন ভিডিও হইতে আপোনালোককে স্বাগতম জনাইছো আৰু পুনৰ আকৌ এবাৰ কৈছো ইংৰাজী নৱবৰ্ষৰ সকলোকে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ YouTube ফেমিলি মোৰ ইনষ্টা ফেমিলি মোৰ গোটেই পৰিয়ালবাসী লৈ আৰু মোৰ ঘৰৰ পৰিয়াল আৰু লগতে মোৰ গোটেই অসমবাসী ৰাইজৰ লগতে গোটেই ৱৰ্ল্ডৰ গোটেইবিলাককে হেপী নিউ ইয়াৰ আৰু আজি হ'ল 1 তাৰিখ জানুৱাৰী তো মই ভাবিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত এবাৰ চান্দুবি মেলা চাব যাওঁ আৰু ৰাণী খামাৰ আৰু বাৰেগাঁও চাওঁ বুলি ভাবিলোঁ আৰু মানে আহি পালোঁৱে আৰু গাড়ীখন মানে পূজা কৰা নাছিলোঁ ন আজি 1 তাৰিখ বুলি নতুন বছৰৰ প্ৰথম দিন বুলি মই পূজাও কৰিলোঁ গাড়ীখন আপোনালোকক দেখাই দিছোঁ পূজা কৰা চাই লওক তাৰপাছত এতিয়া মানে ইহঁতকেইটা আগবাঢ়িলে আমি ভাস্কৰ আহিছে তাৰপিছত অশোক আহিছে তাৰপিছত অশোকৰ গাৰ্লফ্ৰেণ্ডটো আহিছে মোৰ লগ যে হীৰামণি আহিছে আৰু মোৰ ভাই নয়ন আহিছে এইটো ৰখি আছে মানে মই কেলকেলি আছোঁ দেই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ বহুতখিনি আহি পালোঁ এতিয়া যাওঁ আৰু মানে আমি পামেই আৰু অকণমান পিছত ৰাণী খামাৰ পাম আপোনালোকক দেখাম ধুনীয়া নাজাৰা ইয়াৰে আৰু চাই থাকক আৰু আকৌ এবাৰ হেপী নিউ ইয়াৰ আৰু এবাৰ কৈ দিব ৰ'ব হেপী নিউ ইয়াৰ হাই 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 আমি গৈ আছোঁ ৰাণী খামাৰ মানে চান্দুবিও চাওঁ লাহে লাহে তো দেখাই থাকিব আমাৰ এই পাগেলি আৰু এতিয়া আমি যাম ৰাণী খামাৰক যাম তাৰপিছত দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব আৰু মানে বম ধামাকা ভিডিঅ' আৰু মানে 1 তাৰিখৰ পৰা আজিৰ পৰা পাব আৰু যিহেতুকে স্কুটিখন পূজা কৰিলোঁ মোৰ থেপচিখনক পূজা কৰিলোঁ ভাল লাগিছে মনটো মানে পূজা কৰা নাছিলোঁ কিনাৰ পৰা আজি পূজা কৰিলোঁ ভাল লাগিলে আৰু এদিন পূজা কৰা মানে বেলেগত মানে ক'ৰবাৰ মন্দিৰত গৈ পূজা কৰাম আৰু ভালকৈ তো ব'লক এতিয়া আমি চান্দুবি যাব লাগে আৰু চাব লাগে মেলা আপোনালোকে আহিব চান্দুবি মেলালৈ ভাল লাগিব 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে হয় ন 1 তাৰিখৰ পৰা 5 তাৰিখ হয় জানুৱাৰীৰ প্ৰতি বছৰে হয় আৰু আপোনালোকে আহিব আৰু নেচাৰেল চিনাৰী দেখাই দিলোঁ যিহেতুকে মই প্ৰকৃতি ভাল পাওঁ আৰু মানে সেউজীয়া পৰিৱেশ বহুত বেছি ভাল পাওঁ আৰু এবাৰ আহিছিলোঁ মানে চাইকেল লৈ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে দেখাই পাইছে ইয়াৰে গোটেই নাজাৰাখিনি আৰু আজি মানে বেছি নেদেখাওঁ আজি মানে মই বেছি বিশেষকৈ খাচখিনিহে দেখাম আৰু ই লগত থাকিলে মানে কোনো চিন্তা নাই মোৰ ক'ৰবাত যোৱাৰ আৰু বহুত বেছি ভাল লাগিছে জানুৱাৰী 1 তাৰিখে ফাৰ্ষ্ট ফুৰিব পাইছোঁ আৰু ঘূৰি থাকিম আৰু যিহেতুকে স্কুটি হৈছে এতিয়া নিজৰ তো যাম আৰু এতিয়া আপোনালোকক দেখাওঁ কি দেখাব পাৰোঁ আৰু ইহঁতকো দেখাম আৰু ইহঁতে এতিয়া বাইক চলাই আছে কোনোবা আগত আছে কোনোবা পাছত আছে তাৰ ঘৰত দেখাব নোৱাৰে একেলগে যেতিয়া লগ হওঁ গোটেইকেইটাকে দেখাম গাইজ মই মানে ৰাণী খামাৰ আজি আহি পাইছোঁ ইয়াৰে নাজাৰা দেখি মই পাগল হৈ গৈছোঁ সঁচা ইমান ধুনীয়া ঠাই আৰু মানে আমাৰ ওচৰতে আছে কিন্তু আজিলৈ অহা নাছিলোঁ আপোনালোকে আহিব আৰু চাব ইয়াৰে পৰিৱেশ দেখা পায় আৰু ইয়াতে আহিলে কিন্তু আপোনালোকে লেতেৰা নকৰিব হা বহুত বেছি চাফা হয় ঠাইখিনি মানে বহুতেই বেছি চাফা হয় দিয়ক মই আপোনালোকক নিজে কৈছোঁ বহুত বেছি চাফা হয় আৰু আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে চাগে কিমান বেছি চাফা হয় গাইজ ৰাণী খামাৰ আহিলে আপোনালোকে ইয়াতে মানে ৰাণী খামাৰ বনভোজস্থলীৰ নিয়মাৱলী আছে কিছুমান তাত আপোনালোকে 20 টকাকৈ যাব লাগিব মানে এণ্ট্ৰি কৰাৰ আগতে 20 টকাকৈ দিব লাগিব আৰু এয়া আছে বহুত বাইদেউ আছে দাদা আছে বহুত কেইজনী তো দিব লাগে আৰু গাইজ এতিয়া আমাৰ টীমটো দেখাম এয়া আমাৰ টীমটোত 6টা আহিছোঁ আৰু এতিয়া এইখিনিত মানে মেঘালয় এৰিয়া পৰে আৰু কোনোবাই কিবা কবি নিউ ইয়াৰৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ কৈছে থেংক ইউ চেম টু ইউ
গাইজ আগত বোলে নিজৰা আছে আমাৰ দাদা এজনে কৈছে মানে ইয়াৰে লোকেল দাদা এজনে তো আমি এতিয়া নিজৰা চাব গৈ আছোঁ আৰু মানে বহুত এনেকুৱা আপ ডাউন ভাগৰ লাগিছিল আমাক আৰু এইটো নদীটো ওচৰত আছে এইটো দাদা নদীটো এই চান্দুবিৰে ন ৰাণীখামাৰ আৰু এইটো মেঘালয় এৰিয়া পৰে আচ্ছা উকিয়ামৰ নদীটো এইটো আচ্ছা এইটো মানে উকিয়ামৰ নদীটো হয় চান্দুবিহি বিলখন নহয় আৰু নেক্সট আমি হেৰি ভাগৰ লাগছে নেক্সট আমি যাম উকিয়াম যাম আজি অকণমান উকিয়ামৰ দৃশ্য দেখালোৱে উকিয়ামত য'ত আমি যাম সেইখিনিও এতিয়া আমি নিজৰা চাব গৈ আছোঁ নিজৰা চাম ধুনীয়াকৈ আপোনালোককো দেখাম চাই থাকক আৰু মানে এনেকুৱা ঠাই দি আমি একমাত্ৰ আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ আৰু বহুত বেছি মানে ধৈৰ্যৰ ফল সদায় বিধা অকণমান সময় ধৈৰ্য ধৰক আপোনালোকক ধুনীয়া মানে প্লেচ এটা দেখাম আৰু এয়া অকণমান নিজৰাৰ মানে পানী পাইছোঁ পানীৰ ভাৱ এইবিলাক আৰু মানে বহুত বেছি ভাল লাগিছে পুৰা বাইক লৈ লিৰা অফ ৰ'ডিং লয় আমি খোজকাঢ়ি আহিছোঁ কাৰণে অফ ৰ'ডিং আৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এবাৰ অ'কে বেবি ইয়াতে ৱাটাৰফল এতিয়া আপোনালোকক দেখাম ৱাটাৰফলটো আৰু বহুত বেছি মানুহ হৈছে ইয়াতে কেনে অনুভৱ বহুত বেছি ভাল মানে মই ভাবি আছিলোঁ এনেকুৱা এটা মানে ৱাটাৰফল এটাত যাম বুলি কিন্তু আজি ফাইনেলি আহিলোঁ বহুত বেছি ভাল লাগিছে নতুন বছৰৰ প্ৰথম দিনাই বহুত ধুনীয়া এটা চিনাৰী দেখা পালোঁ আৰু আপোনালোককো দেখাব পাই বহুত বেছি সুখী অনুভৱ কৰিছোঁ মই আপোনালোকক মই ৱাটাৰফলটো দেখালোঁ তাৰ পৰা আহিলোঁ আৰু এবাৰ পৰিলোঁ মানে পৰা নাই ভৰিখন মচকা হৈছে অকণমান বিষাইছে একো নাই বাৰু আৰু এয়া চাওক ইয়াতে নাঙত উঠি আপোনালোকে মানে নদীত ঘূৰিব পাৰে আৰু ইয়াতে বিলখনত ঘূৰিব পাৰে আৰু এতিয়া আমি যাম বাৰেগাঁও ৱাটাৰফল আৰু তাতেও এটা ৱাটাৰফল আছে ৱাটাৰফলটো চাম আৰু আজি ভিডিঅ'টো বহুত দীঘলীয়া হ'ব আৰু ইহঁতক এবাৰ দেখাই দিওঁ চা আৰু অশোক আৰু অশোকৰ গাৰ্লফ্ৰেণ্ডজনী ক'ত বা গ'ল ঐ সেইটো দোকানত গৈছে সিহঁতে আৰু এতিয়া আমি ৱাটাৰফল যাম বাৰেগাঁও ৱাটাৰফল বহুতে জানে সেইটো ৱাটাৰফল আৰু তাত গৈ লগ পাই আছোঁ आप लोगों ने तो नाम सुना ही होगा जो बारेगांव का वाटरफॉल है नाम तो सुना ही होगा तो এতিয়া আমি গৈ আছোঁ বাৰেগাঁও ৱাটাৰফল আৰু অকণমান পাছতে দেখাম আৰু ধুনীয়া তাৰে বাৰেগাঁৱটো বহুত ধুনীয়া হয় পৰিৱেশ ইয়াতে আহিলে মানে আপোনালোকে টিকেট কাটিব লাগিব পাৰ মেম্বাৰ 10 টকাকৈ ন বাৰেগাঁও ৱাটাৰফল আহি পালোঁ মোৰ পিছফালে আছে বাৰেগাঁও ৱাটাৰফল বহুত ধুনীয়া চিনাৰী হয় আজি আহিলোঁ মানে বহুত এটা আশা আছিলে আজি মনৰ আশা পূৰণ কৰিলে নয়নে তাৰ কাৰণে আহিব পাৰিছোঁ একমাত্ৰ আৰু আপোনালোকে আহিব আৰু মোৰ ভিডিঅ'ত আপোনালোকে এনজয় লওক পূৰা আৰু কি ক'ম আৰু চাওক এতিয়া এতিয়া চান্দুবি মেলা চাব যাম আপোনালোকক চান্দুবিত গৈ লগ পাই আছোঁ এতিয়া গাড়ী পাৰ্কিঙত মানে স্কুটিখন পাৰ্কিং কৰিলোঁ আৰু 20 টকাকৈ লয় পাৰ্কিং মানে স্কুটি পাৰ্কিঙত 20 টকাকৈ আমি লগ পাইছোঁ আমাৰ ৰাৱণতকৈ চাপৰ মানুহজন কিমান ওখ চাওকচোন মই ইয়াৰ 7.5 ফুট ক'ত থাকোঁ
অকণমানে লগ পাই ভাল লাগিল ভাল লাগিল বাই বাই নাইচ টু মিট ইউ মনা গাইজ চান্দিবি মেলা চালোঁ এতিয়া খোৱা বাৰী আমাৰ মানে খাব লাগে তো আমি পৰঠা অৰ্ডাৰ দিছোঁ 6টা পৰঠা আমাৰ 6টাৰ কাৰণে তো আমি পৰঠা খাম খাই উঠি আৰু কিবা কিবি চাম আপোনালোককো দেখাম আৰু ধুনীয়াকৈ ভাল লাগিব আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু 5 তাৰিখলৈ মেলা হয় আপোনালোকে আহিব মেলাত চাব তো আমি লগ পালোঁ ই মোক মাৰি পুৰা হাত দি ভাঙি দিলে আৰু কিবা কিনি দিবি না কিবা কিনি দিবি না কিয়া চাওঁ দাদিয়া কৈছে হা একো কিনি নেদে মোক এখানে কিনি দিছি আৰু দাদাগিৰি কথা ন মুগা চিঙি দি কিনিলোঁ এইখনৰ নাম হৈছে পাজাৰ বুলি কয় আৰু এইখনত 150 টকা লৈছে আৰু মানে মই কিনা নাই কোনে কিনিছে নাজানো সিহঁতকে আমাৰ গ্ৰুপৰে কোনোবাতে কিনিছে ময়ে লৈ ল'লোঁ আৰু ফাৰ্ষ্ট কৰে আমাক খুৱাব এতিয়া পাণ দাদা বিক্ৰী কেনেকুৱা ভালে ঠিকে চলি আছে দিয়ক দিয়ক মেলাৰ পৰা ওলালোঁ এতিয়া আমি যাব লাগে ঘৰত আৰু ইয়াতে কিমান গাড়ী আছে চাওক কিমান গাড়ী আছে ইয়াতে আপোনালোকে আহি ইয়াতে বাইকবিলাক যদি বাইক আনে বাইক পাৰ্কিং কৰিব 20 টকাকৈ ল'ব আৰু কাৰ পাৰ্কিঙত চাগে 50 টকাকৈ ল'ব আৰু ৰাতিপুৱাই মই এইটো মন্দিৰৰ ফটা লৈছিলোঁ ন মন্দিৰৰ ফটাটো যোৱাই নাই আৰু আজি বহুত বেছি ভাল লাগিল আৰু এতিয়া আমি ঘৰত যাব লাগে আৰু বাটত একাপ চাহ তাহ খাই ল'ম আৰু হা তো এতিয়া আমি ঘৰত যাওঁ তো বহুত মানে ভিৰ লাগি যাব ইয়াতো ফালে এবাৰ বহুত ভিৰ লাগি যাব সেইকাৰণে আমি ইমান সোনকালে ওলাওঁ আৰু যাই থাকোঁ তো ইয়াত পুৰা হেলমেট চেলমেট পিন্ধি লৈছোঁ আৰু এইখন পুৰা মাৰি ল'ম মই গ'লে চলে পিছত যাই থাকিব লাগে আৰু এতিয়া যাই আছোঁ এই বাকীখিনি দেখুৱাই ৰাখোঁ আমি মানে হীৰাহঁতৰ ঘৰ পালোঁ আৰু কিয় হীৰাহঁতৰ ঘৰ পালোঁ মানে হীৰাক থ'ব আহিছোঁ আৰু মানে খুৰীমাই চাহ খাই যাব দিলে তো চাহকাপ খাই যাওঁ দিয়ক আৰু খুৰীমাই চাহ খাব কৈছে মই কোৱা নাই তাৰপাছত কেনেকুৱা লাগিলে আজি তোমাৰ তো বছৰটো ভাল যাওক আৰু এতিয়া ঘৰ আহি পালে না অকণমান চেকাল পাকালটো কমি গ'ল তো বছৰটো ভাল যাওক আৰু সকলোৰে 22 চনটো যি গ'ল আৰু সকলোৰে ভাল হ'ব লাগে আৰু আপোনালোকে মন মানে কি মোকো মৰম চৰম দিব অকণমান বহুত মৰম চৰম কমি গৈছে আৰু সেই নহয় না আৰু কি ক'ম গালি দিব এক মৰম নকৰে ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব প্লিজ তাৰপাছত মৰম দিব আপোনালোকৰ মৰম অবিহনে একো নহয় আপোনালোকৰ মৰম দি যাব আৰু সদায় কোৱাৰ দৰে টাটা বাই বাই লাভ ইউ জয়